নমস্কাৰ। আজি এখন নতুন উপন্যাস লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে শুনিব। নলিনীধৰ ভট্টাচাৰ্যই লিখিছিল, আধুনিক যন্ত্ৰযুগৰ অৰণ্যত মানুহ পুৰণি জগতখন বা অতি প্ৰাকৃতিক বিশ্বাসৰ পৰা ক্ৰমাৎ আঁতৰি আহিছে আৰু এই শূন্যতা পূৰাবলৈ এবিধ নতুন নৈতিকতাৰ প্ৰয়োজন হৈছে। তেনে নৈতিকতাৰ পোহৰত প্ৰেম হ'ব জীৱনৰ সুস্থ প্ৰকাশ, হৃদয়ৰ মাটিত গজা এপাহি সুগন্ধি ফুল। অনুৰাধাৰ দেশত লেখকৰ ঘাই প্ৰসংগ এইটোৱে। আজি আমি আলোচনা কৰিবলৈ লোৱা গ্ৰন্থখনৰ বেটুপাততেই আছে অসমীয়া উপন্যাসৰ বিক্ৰীৰ অভিলেখ সৃষ্টিকাৰী, অৰ্থাৎ আমাৰ মাজৰ প্ৰায় সকলেই এবাৰ হ'লেও অনুৰাধাৰ দেশলৈ গৈছে আৰু মোৰ দৰে হয়তো বহুতেই একে বহাতে কিতাপখন শেষ কৰিও আৰু অলপ তৃপ্তিৰ লোভ সামৰিব নোৱাৰি আকৌ এবাৰ মেলি লৈছে। সংবেদনশীলতা আৰু প্ৰখৰ সূক্ষ্ম দৃষ্টিৰে অসমীয়া উপন্যাস সাহিত্যৰ জগতত এখন সুকীয়া স্থান গ্ৰন্থখনে কাঢ়ি লৈছে, যি আজিও সহস্ৰ পাঠকৰ প্ৰিয়ৰ শাৰীটোত নিৰ্বিবাদে থিয় হৈ আছে। লেখকে উপন্যাসখনৰ বিষয়ে কৈছে এনেদৰে, এ পাৰ্চনেল এ ডাইৰেক্ট ইম্প্ৰেশ্যন অফ লাইফ। সময়ৰ লগে লগে মানুহবোৰ হেৰাই যায়, ঠিক হেৰাই যোৱা বুলিও ক'ব নোৱাৰি। মাজে মাজে মনত পেলোৱা যায়, মাত্ৰ দৈনন্দিন জীৱনৰ বৃত্তৰ পৰা মানুহবোৰ অলপ দূৰলৈ গুচি যায়। অৰুণাভে ভাবিছিল, বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ জীৱনত হাজাৰটা কাহিনীত সংগ দিয়া অনুৰাধাকো কেতিয়াবা মনত পেলাব এনেদৰে। অপহ্যমান ট্ৰেইনৰ খোলা খিৰিকীত কঁপি থকা এখন লিহিৰি হাত আৰু সেই নিঃশব্দ বিদায়বেলাৰ বিষণ্ণ হাঁহি। অথচ কোম্পানীৰ কামত উৰিষ্যালৈ যোৱা অৰুণাভৰ বাবে অন্য এক জীৱন ৰৈ আছিল। জীৱন এনেকুৱাই, বিচিত্ৰ অভিজ্ঞতাৰ ৰঙীন খেলা। তৈলক্ষেত্ৰৰ এক ৰোমাঞ্চকৰ পৃথিৱীলৈ নিয়াত ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীদেৱ সফল হৈছে। উপন্যাসৰ কথাৰে বিজ্ঞানৰ উদ্দেশ্যই হ'ল বোলে মানুহৰ জীৱনলৈ অফুৰন্ত অৱসৰ সময় কঢ়িয়াই অনা, যাতে মানুহে সুখ আৰু স্বাচ্ছন্দ্যৰে নিজৰ ইচ্ছা অনুসৰি সময় কটাবলৈ সুবিধা পায়। কতা অস্তিত্বৰ তাগিদাত জীৱন সংগ্ৰামৰ গতি দেখোন দ্ৰুতৰ পৰা দ্ৰুততৰ হোৱাৰ পথত। সকলোৱে যেন লক্ষ্যক এজনক পিছ পেলাই অগ্ৰসৰ হোৱাৰ। তুলনাই কিজানি মানুহক অসুখী কৰে। হয়তো কোনো নিশ্চিত নহয় অলপ সুখেৰে জীৱনটো পাৰ কৰিবলৈ মানুহক গৃহৰ প্ৰয়োজন। ড্ৰয়িং ৰুমত বিদেশী স্কটছ বা চেম্পেইনৰ বটল ৰখাটো কিছুমানৰ বাবে এক ধৰণৰ আধুনিকতা। অভাৱে মানুহক অপৰিণত বয়সতে অভিজ্ঞ কৰি তোলে। প্ৰাচুৰ্যহীন শৈশৱৰ কোলাত সেয়েহে অৰুণাভ খৰকৈ পৰিপক্ক হৈ উঠিছিল। কিছুমান ছোৱালীক সময়ে স্পৰ্শ নকৰে, বয়স চিৰকালৰ বাবে স্তব্ধ হৈ যায় তেওঁলোকৰ শৈশৱ আৰু কৈশোৰৰ কোনো এক মধুৰ সন্ধিক্ষণত। সেই সন্ধিক্ষণত পৃথিৱীৰ সকলো নতুন বিস্ময়োজ্জ্বল, প্ৰতিটো সৰু সৰু ঘটনা দুৰ্ঘটনা নিৰ্মল উল্লাসৰ উৎস। দেৱচৌধুৰীদেৱে অনুৰাধাক তেনেকৈ আঁকিছে। আধুনিক নগৰীয়া জীৱনৰ জটিলতাৰ পৰা মুক্ত, দ্বিধা আৰু দ্বন্দ্বৰ আঁচোৰৰ পৰা আঁতৰত অনুৰাধা এখন নতুন বিশ্বৰ বাসিন্দা। তাই নিজৰ মাজতে লৈ ফুৰে এখন বহল পৃথিৱী। ভুৱনেশ্বৰৰ বতাহত অনুৰাধাই নিজক হেৰুৱাইছে। সন্তৰ্পণে হৃদয়ৰ গোপন কোঠৰীত একোটা গোপন অনুভূতিয়ে বাস সাজিছিল। কেৱল প্ৰকাশৰ সুবিধা সময়ে তেতিয়ালৈ আনি দিয়া নাই। মানুহৰ মাজতো এজন মানুহ থাকে, ঠিক কোনো এক নিঃসংগ মুহূৰ্ততে গোপন আশ্ৰয় এৰি সেই পৰিচয় চিনাকি হৈ উঠে। অৰুণাভৰ নিজলৈ চালে তেনে যেনেই অনুভৱ হয়। প্ৰেমৰ সুবিমল উপলব্ধিৰ সাক্ষী হৈ ডেনিছ টালভি আছে। সামাজিক বান্ধোনেৰে সীমা নেওচি হৃদয়ৰ তাগিদাত দুই সুখী হ'ব বিচাৰিছে। আনফালে ৰূপালীৰ লগত অপ্ৰত্যাশিত শাৰীৰিক সম্বন্ধৰ তীব্ৰ অপৰাধবোধত অনুৰাধাৰ পৰা আঁতৰি আহিব বিচাৰিছে। এটি সুন্দৰ অগতানুগতিক কাহিনী লৈ অৰুণাধাৰ মিলনেৰে গ্ৰন্থখন শেষ হৈছে। এঠাইত এটা প্ৰশ্ন আছিল, সামাজিক অধিকাৰ অবিহনে অনুভূতিৰ গভীৰতাৰ প্ৰকাশ পাপ নেকি? প্ৰশ্নটো মই আপোনালোকলৈ এৰিলোঁ। শেষত মাত্ৰ আশা আছে মানুহৰ পৰিচয় কেৱল মানুহেৰে হওক। ধন্যবাদ।